প্রিন্সিপাল সেক্রেটারি তার হাতে আমার কিন্তু মানে ফ্ল্যাগ অফ আর ফ্ল্যাগ অফ হাতে দিচ্ছে দুটা প্রবলেম ৰাষ্ট্ৰীয় পতাকা আৰু অভিযানৰ পতাকা অৰ্পণ কৰিছে আৰু আমি আশাবাদী যে আমাৰ এই বড়োলেণ্ড অঞ্চলৰ যিখিনি উঠি অহা যুৱ প্ৰজন্ম তেওঁলোকে প্ৰশিক্ষণ আদি সমাপ্ত কৰি এই হিমালয় অভিযানলৈ ওলাইছে তেওঁলোক নিশ্চয় সফল হৈ আহিব আৰু বড়োভূমিলৈ গৌৰৱ কঢ়িয়াই আনিব। কিমানজন দল যাব আমাৰ এই দলটো হ'ল 6জনীয়া দল। আমি দলটো অকণমান ডাঙৰ ৰাখিছিলোঁ, কিন্তু ভাৰতীয় পৰ্বতাৰোহণ সংস্থানে আমাৰ কিছুমান তেওঁলোকৰ নিৰ্ধাৰিত ক্ৰাইটেৰিয়া নিমিলাৰ বাবে আমি দলটো অলপ সৰু কৰিবলগীয়া হ'ল।